নমস্কাৰ। এই সময়ত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট ইউপিপিএলৰ পৰা আমাৰ বিষয়ববীয়াসকলে ইয়াত উপস্থিত আছে। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট 66 নং বৰচলা সমষ্টিৰ এই হেড অফিচত আমি সকলো জমা হৈছোঁ আৰু লগতে আমাৰ দ্বাৰা উপস্থিত হ'ব পাৰিছে আমাৰ ৰহিম ভূঞা AIUDFৰ আমাৰ বৰচলা সমষ্টিৰ সভাপতি ডাঙৰীয়াদেৱ। তেখেত ইতিমধ্যে আপোনালোকৰ মাজত যে AIUDFে বৰচলা সমষ্টি হিচাপত এই আমাৰ ইউপিপিএল দলৰ বৰ্তমানৰ নেতৃত্ব দিয়া আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দলক ট্ৰেক্টৰৰ ছবিত ভোট দিবৰ কাৰণে আমাৰ দ্বাৰাই ৰহিম দায়ে আমাক ৰাইজক আহ্বান কৰিলে AIUDFৰ ফালৰ পৰা। কাৰণ কিছুমান বিষয়বিলাক তেখেত ক'লে যি AIUDFে ইউপিপিএলক কিয় সমৰ্থন কৰিব সেইটো কথাটো ক'লে। তো ইউপিপিএল দলে নতুনকৈ আমি বিটিআৰ অঞ্চলৰ পৰা বাহিৰত এইবাৰ অহা যি 2026 চনৰ যি এই 9 তাৰিখত যি আসাম বিধানসভা যি হ'ব লগা আছে তাত বাহিৰত আমি 3টা সমষ্টিত দিয়া হৈছে ইউপিপিএলে। গহপুৰত দিয়া হৈছে, আমাৰ বৰচলাত দিয়া হৈছে আৰু গোৱালপাৰাত এটা দিয়া হৈছে। তো আমি বৰচলা সমষ্টিত শোণিতপুৰ ডিষ্ট্ৰিক্ট ইউপিপিএলে দিনে ৰাতিয়ে আমাৰ কেণ্ডিডেট নমিনেটেড কেণ্ডিডেট আমাৰ বাবুৰাম বসুমতাৰী তেখেতৰ যিখিনি ৰাইজৰ মাজত সোমাই পেলাই ৰাইজৰ যিখিনি মৰম চেনেহ সেইখিনি আমি খুব ভালে পাইছোঁ। আৰু অহা যি এই ইলেকশ্যনৰ যি ৰিজাল্ট সেই ৰিজাল্টটো খুব পজিটিভলি আমি ৰাইজৰ মৰম আৰু চেনেহ আমি পোৱাৰ কাৰণে আৰু AIUDFে আমাৰ লগত একজুট হৈ পেলাই কাম কৰাৰ কাৰণে যিটো আগবাঢ়ি আহিলে আৰু আজিৰ দিনত 100% আমি ইউপিপিএলে ইয়াত ওলাই যোৱা চান্স আছে। ইয়াত বিভিন্ন দলে নিজৰ নিজৰ কেণ্ডিডেট দিয়া হৈছে। ইয়াত BJPও দিয়া হৈছে, কংগ্ৰেছো দিয়া হৈছে আৰু বিভিন্ন তেনেকুৱা দিয়া হৈছে। কিন্তু আজিৰ যিখিনি এটা যুঁজ সেই যুঁজটো 3ৰ পৰা 4টা এটা মানে ইংগেলত গৈ আছে। তাৰ ভিতৰতে আমি ইউপিপিএলে আটাইতকৈ মানে সক্ৰিয়ভাৱে আমি এতিয়া মানে আগবাঢ়ি আছোঁ বুলি আমি ইয়াতে কামনা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ, লগতে আমি আহ্বানো কৰিব বিচাৰিছোঁ আমাৰ 66 নং বৰচলা সমষ্টিৰ ৰাইজক যাতে ট্ৰেক্টৰৰ ছবিত ভোট দি এইবাৰ বাবুৰাম বসুমতাৰী আপোনালোকৰ ঘৰৰ মানুহ, আপোনালোকৰ গাঁৱৰ মানুহ, অঞ্চলৰ এই বোকা পানীৰ লগত ডাঙৰ হোৱা এজন ব্যক্তি মানুহ, সেই মানুহক আপোনালোকে জয়যুক্ত কৰি লওক। সুখে দুখে বেমাৰে আজাৰে যিকোনো সময়তে আপোনালোকে বিচাৰিলে আপোনালোকে পাব। বৰ্তমান সময়ত কংগ্ৰেছৰ যি কেণ্ডিডেট, বৰ্তমান সময়ত BJPৰ যি কেণ্ডিডেট ইয়াত বৰচলা সমষ্টিত বাহিৰৰ পৰা আহি পেলাই মানে খেলাটো, সেই মানুহটোক কালি পৰহি যদি জিকিলে বেমাৰ আজাৰ হ'লে সুখৰ দুখৰ সময়ত আমি বিচাৰিলে কাৰোবাক বিচাৰি পেলাই আমি তেজপুৰত যাব লাগিব, কাৰোবাক বিচাৰি পেলাই আমি গহপুৰত যাব লাগিব। আৰু সেই মানুহসকলে ইয়াৰ পানী বোকা চুই পোৱা নাই, ইয়াৰ পানী বোকা সিহঁতে বুজি নাপায়, ৰাস্তা বেয়াৰ কথা বুজি নাপায়, এই অঞ্চলত থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষা দীক্ষাৰ কাৰণে সিহঁতে চিন্তা নকৰিব। ইয়াত আহি পেলাই ৰাজনীতি লিডাৰ হৈ পেলাই ইয়াৰ পৰা আমি মানে ইয়াৰ পৰা কিবা এটা আমি লৈ যাব পাৰোঁ নেকি সেইটো চিন্তা চৰ্চাৰহে ইহঁতে ইয়াত আহিছে। আৰু যোনসকলে এতিয়া ৰাজনীতিত ওলাই আহিছে সেই মানুহসকলে বোকা পানী চিনি নাপায়, সোণৰ চামুচত ভাত খাই পেলাই ডাঙৰ হোৱা মানুহ। তাৰ কাৰণে মই বৰচলা অঞ্চলত থকা প্ৰতিজন জাতি জনগোষ্ঠীক মই আহ্বান কৰিব বিচাৰিছোঁ, ইউপিপিএল দলে লোকেল কেণ্ডিডেট দিছে আৰু সেই লোকেল কেণ্ডিডেট জিকাই লোৱা দায়িত্বটো আপোনালোকৰ। আৰু জিকিব বুলিকে আমি আজিৰ দিনত ৰাইজৰ আগত গৈ পেলাই আমি সেইখিনি আমি যিহেতু আমি পাইছোঁ। আৰু ইউপিপিএল দল হিচাপত বিটিআৰ অঞ্চলত বুলি নহয়, নট অনলি বিটিআৰ অঞ্চলত, সেইটো বিভিন্ন অঞ্চলবিলাকত আজি মানে BPF কৰিছে আৰু আমি কেণ্ডিডেট দিয়া হৈছে। আৰু ইউপিপিএল দলে মানে প্ৰতিটো জাতি জনগোষ্ঠীবিলাকত লৈ পেলাই মানে আগবাঢ়ি যোৱাৰ কাৰণে আৰু এইবাৰ এছেম্বলিত ভাগ লৈ পেলাই আমাৰ অসমত যিমানখিনি জাতি জনগোষ্ঠী আছে ধৰ্ম নিৰপেক্ষভাৱে আমি কাম কৰিবৰ বাবে ওলাই আহিছোঁ। সেয়া কাৰণে আমি আহ্বান কৰিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্ট ইউপিপিএলৰ বাবে বৰচলা সমষ্টিৰ আজিৰ ইউপিপিএলৰ যি কেণ্ডিডেট বাবুৰাম বসুমতাৰীক ট্ৰেক্টৰত ছবিত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে বৰচলা সমষ্টিৰ ৰাইজক মই আহ্বান কৰিছোঁ। ধন্যবাদ।